বন্ধুসকল অঞ্জলি ধাৰাবাহিকখনৰ আজিৰ খনতে সঁচাকৈ বহুত ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। যোৱাখনত আমি দেখিবলৈ পাওঁ যে দেউতাকে মল্লিকাক প্ৰদীপহঁতৰ ঘৰত থৈ আহিম বুলি কয় আৰু মল্লিকাও প্ৰদীপহঁতৰ ঘৰলৈ উভতি যাবলৈ মান্তি হয়। কিন্তু মাকে প্ৰদীপক এইবাৰ মল্লিকাক কথাবোৰ ভালদৰে বুজাই ল'বলৈ কয় আৰু নহ'লে প্ৰদীপ আৰু মল্লিকাক বেলেগকৈ থাকিবলৈ কয়। সেইবাবে অঞ্জলি ধাৰাবাহিকখনৰ আজিৰ খণ্ডত আমি দেখিবলৈ পাম প্ৰদীপে মল্লিকাক কথাবোৰ বুজাবলৈ চেষ্টা কৰিব। এতিয়া বাৰু মল্লিকাই প্ৰদীপৰ কথা বুজি পাবনে বাৰু জানিবলৈ পাব আপোনালোকে অঞ্জলি ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত। এইফালে অঞ্জলি ধাৰাবাহিকখনৰ যোৱা খণ্ডত আমি দেখিবলৈ পাওঁ সুৰজিতৰ মাকে দেউতাকক অঞ্জলিয়ে যে ঘৰত কথা নমনা হৈছে ইয়াৰ বিষয়ে লগায়, যাৰ বাবে অঞ্জলি ধাৰাবাহিকখনৰ আজিৰ খণ্ডত আমি দেখিবলৈ পাম দেউতাকে অঞ্জলিক মাতি পঠাব আৰু ইয়াৰ বিষয়ে সুধিব। এতিয়া বাৰু অঞ্জলিয়ে বাৰু দেউতাকক কি ক'ব? সঁচাকৈ অঞ্জলি ধাৰাবাহিকখনৰ আজিৰ খণ্ডটি বহুত বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। আপোনালোকৰ কোন কোন বাৰু অঞ্জলি ধাৰাবাহিকখনৰ আজিৰ খণ্ডটি চাবলৈ অধীৰ অপেক্ষা ৰৈ আছে কমেণ্ট বক্সত নিশ্চয় কমেণ্ট কৰি জনাব। আৰু ভিডিঅ'টো চাই যদি ভাল পালে তেনেহ'লে প্লিজ এটা লাইক দি যাব আৰু এনেকুৱা ভিডিঅ'বোৰ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।